নমস্কাৰ, মোৰ নাম মৈত্ৰী ভৰদ্বাজ। মই এলচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী। তেখেতৰ জন্ম জয়ন্তী উপলক্ষে মই এটি চমু বক্তব্য ৰাখিবলৈ চেষ্টা কৰিম। ভুল হ'লে শুধৰাই দিয়ে যেন। অসমৰ বৰ্তমান জিলা নগাঁও বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত ১৪৪৯ খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা দেৱী। মাক বাপেকৰ বিয়োগ হোৱাৰ পিছত বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱক তুলি তালি ডাঙৰ দীঘল কৰিল। ১২ বছৰ বয়সলৈকে ধিটিঙালি কৰি থকা শংকৰক মহেন্দ্ৰ কন্দলীৰ তলত নাম লগাই দিয়ে। বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শংকৰদেৱে আকাৰ ইকাৰ নোহোৱাকৈ এটা কবিতা লিখে। ইয়াকে মহেন্দ্ৰ কন্দলী সন্তুষ্ট হৈ শংকৰদেৱক দেৱ উপাধি প্ৰদান কৰে। ২১ বছৰ বয়সত শংকৰদেৱে সূৰ্যৱতীৰ লগত বিবাহপাশত আবদ্ধ হয়। ৩২ বছৰ বয়সত শংকৰদেৱে তীৰ্থযাত্ৰা আৰম্ভ কৰে। এই তীৰ্থ ভ্ৰমণ কালত বেলগুৰিত মাধৱদেৱৰ লগত মিলন ঘটে, যাক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। শংকৰদেৱে ৰচনা কৰা গীত, পদ, নাট আদি ব্ৰজাৱলী ভাষাত ৰচিত হৈছিল। জীৱনৰ অন্তিম সময়লৈকে ধৰ্মপ্ৰচাৰ কাৰ্য চলাই গৈছিল। ১৫৬৮ খ্ৰীষ্টাব্দৰ ১১৯ বছৰ বয়সত তেওঁ মধুপুৰ সত্ৰত ইহলীলা সম্বোধন কৰে। ধন্যবাদ।